মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আগৰ ভিডিঅ'টোত মই বিভিন্ন ধৰণৰ প্ৰাণীবোৰে কিদৰে আহাৰ গ্ৰহণ কৰে, আহাৰ খায় সেই বিষয়ে বুজাইছিলোঁ আৰু আজি বিষয়বস্তু হৈছে প্ৰাণীৰ বাসস্থানৰ বিষয়ে আমি জানিম। গতিকে আহাচোন পাঠটো আৰম্ভ কৰোঁ। শৰীৰটো বৃদ্ধি হ'বলৈ, জীয়াই থাকিবলৈ কি লাগিব? আহাৰ লাগে। গতিকে প্ৰতিটো বস্তুৰে আহাৰবোৰ বেলেগ বেলেগ ধৰণৰ। এতিয়া এই প্ৰাণীবোৰ থকা বাসস্থানবোৰ বা থকা ঠাইবোৰ য'ত আশ্ৰয় লয়, সেই আশ্ৰয় লোৱা ঠাইবোৰো বেলেগ ধৰণৰ। তোমালোকে চোৱা তলৰ ছবিখনত কেইটামান কুকুৰা আছে। কুকুৰাকেইটা গঁৰালত আছে, হয়নে? ঘোঁৰাবোৰ ক'ত থাকে? আস্থাবল বুলি কয়। গৰু থাকে গোহালিত। বাঘ ক'ত থাকে? গুহা বা জংঘলত। গুহা নাথাকিলে জংঘলতে থাকে। তাৰপিছতে কাষত এটা শহাপহু আছে, দেখিছানে? শহাপহুটো কেনেকৈ থাকে? মাটিত গাঁত খান্দি মাটিৰ ভিতৰত তেনেদৰে থাকে। গতিকে প্ৰতিটো জীৱ জন্তুৰে বা প্ৰতিটো প্ৰাণীৰে বাসস্থান বা আশ্ৰয়স্থলবোৰ বেলেগ বেলেগ ধৰণৰ, হয় নহয়? ছবিবোৰ চাই পেলাই মন কৰা। 14 নম্বৰ পৃষ্ঠাত আছে, পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে বাসস্থান বা আশ্ৰয়ৰ প্ৰয়োজন হয়। ৰ'দ, বতাহ, বৰষুণ আৰু হিংস্ৰ প্ৰাণীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰাণীক বাসস্থানৰ প্ৰয়োজন। সকলো প্ৰাণীৰ আশ্ৰয়স্থল একে নহয়। ঘৰচীয়া আৰু পোহনীয়া প্ৰাণীবোৰে মানুহে সাজি দিয়া বাসস্থানত থাকে। উদাহৰণস্বৰূপে গৰু, ম'হ, ঘোঁৰা, হাঁহ, কুকুৰা, গাহৰি আদি। আনহাতে বনৰীয়া প্ৰাণীবোৰে মুকলিমূৰীয়াকৈ হাবিত ঘূৰি ফুৰে, যেনে বাঘ, সিংহ, হাতী, গড়, জিৰাফ, জেব্ৰা আদি। ইহঁতে নিজৰ আশ্ৰয়স্থল নিজেই যোগাৰ কৰি লয়। কিন্তু ঘৰচীয়া জন্তুবোৰৰ আশ্ৰয়স্থলবোৰ কি কৰে? মানুহে তৈয়াৰ কৰি দিয়ে, সেই আশ্ৰয়স্থলত থাকে। এতিয়া চিৰিয়াখানাত যিবোৰ প্ৰাণী ৰখা হয়, সেইবোৰক থাকিবলৈ গঁৰাল বা আশ্ৰয়স্থল সাজি দিয়া হয়। কাৰ কি আশ্ৰয়স্থল তলৰ তালিকাখনত দিছে, মন কৰা। এফালে দিছে প্ৰাণীসমূহ, এফালে দিছে আশ্ৰয়স্থলসমূহ। এতিয়া মকৰা ক'ত থাকে? জালত। মৌ-মাখিয়ে মৌচাকত। শহাপহু গাঁতত থাকে, এন্দুৰ গাঁতত থাকে, সাপ গাঁতত থাকে, উই সাপলো বনাই থাকে, ফৰিং ঘাঁহনিত থাকে, হৰিণা ওখ ঘাঁহনিত থাকে, বাঘ গুহাত থাকে, সিংহও গুহাত থাকে, ঘোঁৰা আস্তাবলত থাকে, গাহৰি গঁৰালত থাকে, ফেঁচা গছৰ খুৰুঙত থাকে, গৰু গোহালিত থাকে, বান্দৰ গছত থাকে আৰু গড় ওখ ঘাঁহনি থকা ঠাইত থাকে। ইয়াত যিটো দিছে সাজু আহা বুলি পেলাই, সাজু আহা বুলি দিছে কি? পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি যিকোনো এটা প্ৰাণীৰ আশ্ৰয়স্থলৰ আৰ্হি প্ৰস্তুত কৰা। তোমালোকে যিকোনো পেলনীয়া কাৰ্টুন হওক বা বস্তু, তেনেকুৱা পেলনীয়া ডাঠ কাগজেৰে তোমালোকে এনেকুৱা ঘৰ সাজিবা, যিবোৰত গৰু থকা গোহালি হওক, কুকুৰা পোহা তেনেকুৱা ঘৰ হওক, সেইবোৰ সাজিবা। আৰু সেইটো কাম ক'ত কৰিবা? ঘৰত। স্কুলততো সেইটো কাম কৰিব নোৱাৰি। আৰু এতিয়া গৰম বন্ধ আহিব, গতিকে গৰম বন্ধত তোমালোকে সেই কামটো কৰিবা। এতিয়া চোৱা, কাষত কিছুমান মাছৰ ছবি দিয়া আছে, হয় নহয়? তোমালোকে মাছ খোৱা নাই? এতিয়া পানী হোৱাৰ লগে লগে ঢেৰ মাছ ওলায় পথাৰত, আৰু মানুহবোৰে ঘৰলৈও বিক্ৰী কৰিবলৈ আনে, মা দেউতাহঁতে বজাৰৰ পৰা কিনি আনে আৰু মাছৰ আঞ্জা বনাই ভাজি দিয়ে, আমি খাওঁ, হয় নহয়? কিন্তু এই মাছবোৰ ক'ত থাকে? কিছুমান মাছ পানীত থকা জোপোহা উদ্ভিদ, মেটেকা আদিত বাস কৰে, আৰু শিঙি, মাগুৰ, কুচিয়া, চেঙেলী আদি মাছ গাঁতত সোমাই থাকে। নদীত থকা শিলঘৰীয়া মাছ শিলৰ ফাঁকত আশ্ৰয় লয়। এতিয়া তোমালোকক চিন্তা কৰিবলৈ কৈছে, ইয়াত চিন্তা কৰি ক'বলৈ কৈছে যে ঘৰচীয়া প্ৰাণীৰ দৰে বনৰীয়া প্ৰাণীবোৰেও আমাক নানা ধৰণে সহায় কৰে। এই উপকাৰী প্ৰাণীবোৰ নাইকিয়া হ'লে আমাৰ কি কি অসুবিধা হ'ব পাৰে? কোনোবাই ক'ব পাৰিবানে? অকণমান চিন্তা কৰাচোন আৰু মনতে চিন্তা কৰি এইখিনি ক'বা। কাৰ মনলৈ কি কথা আহিছে তোমালোকে কমেণ্টত জনাবা। আৰু এতিয়া আহা 15 নম্বৰ পৃষ্ঠা। 15 নম্বৰ পৃষ্ঠাত ওপৰত চোৱা, চৰাইয়ে কণী পাৰি পোৱালি জগাবলৈ বাহ সাজে। চৰাইয়ে গছৰ সৰু ঠাল ঠেঙুলি, তাঁৰ, ঘাঁহ বন, খেৰ কুটা আদি ঠোঁটেৰে গোটাই থকা মন কৰিছানে?
সেইবোৰেৰে সিহঁতে নিজৰ বাহ সাজি লয়। চৰায়ে কেনেদৰে বাহ সাজে চাওঁ আহা। বাঢ়ৈ টোকা চৰায়ে ঠোঁটেৰে খুটিয়াই খুটিয়াই গা গছত খুৰুং কৰি থাকে। ইহঁতৰ ঠোঁটবোৰ বৰ টান আৰু জোঙা। কিছুমানে তোমালোকৰ তামোল গছবোৰত চাবা, তামোল গছবোৰত এনেদৰে বাঢ়ৈ টোকা চৰায়ে তামোল গছত খুটিয়াই খুটিয়াই গাঁত কৰি পেলাই আৰু তাৰ ভিতৰত সোমাই পেলাই সিহঁতি বাহ সাজে। তুনি চৰাইবোৰে জোপোহা গছ বা বেঙেনা গছৰ পাত দুটা লগ লগাই গছৰ পাতৰ আহেৰে এখন মোনাৰ দৰে পাত দুটা চিলাই কৰে। এই মোনাখনৰ ভিতৰত খেৰ, কুটা, তোলা, সূতা আদি ভৰাই বাঁহটো আৰামদায়ক কৰি লয়। তুনি চৰাই একদম সৰু সৰু যিটো চৰাই সিহঁতি তেনেদৰে বাহ সাজে। তাৰপিছতে তোমালোকে তামোল গছবোৰত দেখিবা, গাঁৱৰ ঘৰবোৰত তামোল গছত দেখিবা কিছুমান বাঁহ ওলমি ওলমি তামোল গছৰ পাতবোৰৰ আগত লাগি থাকে। সেই পাতবোৰ কি? সেই গছবোৰত থকা সেই পাতবোৰত থকা সেই বাঁহকেইটা কোন চৰাই সজা বাঁহ? সেইবোৰ হ'ল টুকুৰা চৰায়ে সজা বাঁহ। টুকুৰা চৰায়ে তামোল, খেজুৰ, নাৰিকল, তাল আদি ওখ গছত সৰু টেকেলি এটাৰ দৰে বাঁহ সাজে। বাঁহ সজাৰ আহিলা হ'ল কেঁচা দীঘল বন, নাৰিকল, খেজুৰ, কলগছ আদিৰ পাতৰ আঁহ। ইহঁতে আঁহডালৰ গুৰিটো খামুচি ধৰি ঠোঁটেৰে আঁহডাল পকাই পকাই মিহিকৈ বাঁহটো গুঠি লয়। বাঁহ সজাত পাৰ্গত বাবে ইহঁতক শিপিনী চৰাই বুলিও কয়। গতিকে টুকুৰা চৰাইক কি বুলি কয়? টুকুৰা চৰাইক শিপিনী চৰাই বুলিও কোৱা হয়। এতিয়া আহোঁ পাতশিয়া চৰাই। পাতশিয়া চৰাইবোৰে গছৰ পাত সি বাঁহ সাজে। পাত সিয়ে মানে কি? চিলাই কৰে। আমি যেনেকৈ বেজী সূতাৰে বস্তু চিলাই কৰোঁ, তেনেদৰে সিহঁতি কি কৰে? পাতেৰে গছৰ পাতবোৰ চিলাই চিলাই সিহঁতি বাঁহ সাজে। বুলবুলি চৰায়ে সাধাৰণতে জোপোহা গছৰ ডালত বাঁহ সাজে। বাঁহটো চাউল থোৱা খৰাহীটোৰ নিচিনা ধুনীয়া হয়। বুলবুলি চৰাই বাঁহটো তোমালোকৰ কাষৰ ছবিত দিয়া হৈছে চোৱা। তাৰপিছতে পাতশিয়া চৰাইটোও দিয়া হৈছে আৰু টুকুৰা চৰাইৰো দিয়া হৈছে। তোমালোকে বাঁহবোৰ চাই দেখিবা কোন চৰায়ে কেনেকুৱা ধৰণৰ বাঁহ সাজে। সকলোৰে বাঁহবোৰ একেধৰণৰ নহয়, সকলোৰে সজা বাঁহবোৰ বেলেগ বেলেগ ধৰণৰ। তাৰপিছতে বসন্ত কালত যে কু কু কৰি বিহুৰ সময়ত যে মাতি থাকে, কি চৰাই সেইটো? কুলি চৰাই, হয় নহয়? কুলি চৰায়ে কু কুকৈ মাতি থকা সেই বসন্ত কালত মাতি থকা কুলি চৰায়ে নিজে বাঁহ নাসাজে। কুলি চৰাইবোৰে নিজে বাঁহ সাজিব নাজানে। ইহঁতে কাউৰীৰ বাঁহত কণী পাৰে। কাউৰীয়ে কুলি কণীবোৰকে নিজৰ কণী বুলি ভাবি উমনি দি পোৱালি জগায়। আনহাতে কণামুচৰি আৰু মাছৰোকা চৰায়ে মাছ খাই ভাল পায় বাবে নৈ, বিল আদিৰ পাৰত থকা দেখা যায়। ইহঁতে তাত থকা গছত বাঁহ সাজি বাস কৰে। এতিয়া তোমালোকে দেখিলা যে বিভিন্ন ধৰণৰ চৰাইবোৰে বিভিন্ন ধৰণে আৰু বিভিন্ন ঠাইত বাঁহ সাজে আৰু কিছুমান চৰায়ে বাঁহ নাসাজে। কুলি হওক, কেতেকী হওক, ময়ূৰ হওক বা মৌৰা, এই চৰাইবোৰে বাঁহ নাসাজে। তাৰপিছত তোমালোকক কৈছে পৰ্যবেক্ষণ কৰিবলৈ, মানে তোমালোকক নিজে চাবলৈ কৈছে। তোমালোকৰ চাৰিওফালে থকা চৰাইবোৰে কিদৰেনো ক'ত বাঁহ সাজে, কি কি সামগ্ৰীয়ে বাঁহ সাজে, তোমালোকক পৰ্যবেক্ষণ কৰিবলৈ কৈছে আৰু তলত দিয়া এই চাৰ্টখন পূৰাবলৈ কৈছে। প্ৰথমতে লিখিবা চৰাই নাম, তাৰপিছত বাঁহ সজা সামগ্ৰীবোৰ, চৰাইবোৰে কি কি সামগ্ৰী আনি বাঁহটো সাজিছে আৰু বাঁহটো ক'ত সাজিছে, সেই বস্তুটো তোমালোকে গৰম বন্ধৰ দিনটোত কৰিবা। তাৰপিছতে আহিলে চৰায়ে মুকলিমূৰীয়াকৈ উৰি ভাল পায়। তোমালোকে চৰাই সজাবোৰ যে দেখা, এইবোৰ কিন্তু ইহঁতৰ বাসস্থান নহয়। তোমালোকে কেতিয়াও চৰাই আৰু প্ৰাণীক সজাত বন্দী কৰি নাৰাখিবা। গতিকে বুজি পাইছানে? কিছুমানে যে ভাটৌ পোহে, মইনা চৰাই পোহে, সজাত বন্দী কৰি থৈ দিয়ে। তাৰপিছতে এনেকৈ জীৱ জন্তুবোৰ যে বন্দী কৰি থৈ দিয়ে, সিহঁতি ভাল পায় জানো? কোনেও ভাল নাপায়। চৰাই চিৰিকটি সেইবোৰ কি হয়? মুকলিমূৰীয়াকৈ য'ত ত'ত তাহাঁতি ঘূৰি ফুৰিবলৈ ভাল পায়। গতিকে
আমি কেতিয়াও এই বস্তুবোৰ সজাত বন্দী কৰি ৰাখিব নালাগে। পৰিভ্ৰমী চৰাইবোৰ কোনবোৰ?